বুঢ়ীজনীৰ লগত কাজিয়া লাগি লাগি ভাগৰে লাগি গ'ল। অকমান শুৱে ল মোবাইলটো চাইছে। क्या ख्याल है आपका तुम तो मचल गई हो यूं तो फिसल गए ভিডিওটো ভালে লাগিলে পোস্ট কৰি কান্দি কুটিনো কি লাভ হ'ব? ভোকে লাগিছে, চাওঁগেচোন কি আছে পাকঘৰত। পাকঘৰত দেখোন একোৱে নাই, বোৱাৰীজনী একোৱে বনোৱা নাই এতিয়ালৈকে। একোৱে নাই দেখোন, ইমানেই লেতেৰা হৈ আছে। ঘৰটোকে সাৰিও তাৰপিছত বজাৰৰ পৰা আহিমগে। দৰ্জাখন মাৰিয়ে লৈছো, আকৌ তাই নাচাব নহয় কুকুৰা সোমাইছে নে নাই সোমোৱা। গাখীৰ পেকেট এটা আনো, বিস্কুটৰ পেকেট এটা আনো, চাহ অকণে খাই লওঁ। চেনি আনিবলৈ পাহৰিলেচোন, চেনিয়ে আনিব লাগিব। গাখীৰৰ পেকেট এটা দিয়ক আৰু বিস্কুটৰ 10 টকীয়া এটা দিবি আৰু চেনি আধা কেজি মানে দি দিবি। চেনি ইমানখিনি নালাগে, এপোৱাকে দি দিব। মোৰ ল'ৰাটোৰ নামতে লিখি দিব। এতিয়া পইচা পাতি নাই, ল'ৰাটো কেৰেলালৈ গ'ল।
চাহকণ বনাই খাই লওঁ আৰু আখিনি নমাই লওঁ চৌ চাপিখন ক'ত থৈ দিলে তাইনো ক'ত থৈ দিয়ে বস্তুবিলাক এইখন পালো নুখুলিছে একদম টেষ্টি বাহিৰৰ পৰা আহোঁগে বজাৰ গৈছিলে নহয় চাহ বনাইছে খায়ে আহোঁগে আৰু যা মোবাইলটো থৈয়ে দিওঁ আৰু ইয়াত চাহ আৰু বিস্কুট আছে দেখোন খায়ে লওঁ বিস্কুটটো দাদাহে গ'লে বুঢ়ী এবাৰ কি কৰিব এতিয়া মোলৈ যাওঁগে দেই বুঢ়ী আকৌ আহি মেলি চিঞৰ বাখৰ কৰিব মোৰ চাহখিনি কি হ'ল নিশ্চয় চাহখিনি তায়ে খালে চাগে ভগৱান ইমান ৰ'দত গৈ চেনি চাহপাত গাখীৰ বিস্কুট আনিলো তাই খাই পেলালে ভগৱান তাই গম পালে দেখোন লাগিম ময়ো কি হ'ল গৈছো
মোৰ চাহখিনি কেনেকৈ খালি বাপে ঘৰৰ পৰা চুৰ শিকি আহিছ নেকি চুৰনি মোক মা বাপেক ধৰি কথা নকব মোৰ হাজবেণ্ডক কমাই খাইছো আপুনি ন বাকী খাই আহিছে মোৰ মানুহটোৰ কথা কয় আপোনাক মই অথনিয়ে কৈ দিছো মাক বাপেক ধৰি কথা নকব আকৌ কথা বেয়া হ'ব নহ'লে ঐ কমেই তই হয় আকৌ বেছি কথা নকবি ছোৱালী কৈ দিছো তোক হ'ব মই গা ধুংগে তোৰ লগত লাগি থাকিলে নহ'ব নহয় তোৰ কাম বন নাই অকল ৰুমডালতে মোবাইল চাই চাই সোমাই থকা হ'ব আৰু বুঢ়ীজনীৰ লগত কাজিয়া নালাগো এতিয়া বুঢ়ীজনী আহিলক গা ধুই কিনে তাৰপিছত মই গা ধুবলৈ যাম ওচৰতো যাব আছে তাৰ বুঢ়ীজনী বোলে বেমাৰ হৈছে